Hey, what's up friends? Welcome to my YouTube channel Asit Barfukan Mix Assamese. আপোনালোকৰ খবৰ কেনেকুৱা? খবৰ নিশ্চয় ভাল আৰু আজি মই আপোনালোকৰ মাজতে উপস্থিত হৈছোঁ আন এখন নতুন ভিডিঅ' লৈ। চ' আৰু বেছি কথা পাতিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই আছোঁ অন্ধ্ৰপ্ৰদেশত, অসমত নাই। অন্ধ্ৰপ্ৰদেশত গুচি আহিছোঁ মই 20 তাৰিখ মানত। মানে ইয়াত মই বি ফাৰ্মাচী কোৰ্চ এখন লৈছোঁ, তাত 4 বছৰৰ কোৰ্চ আছে। চ' 4 বছৰৰ কাৰণে মই গুচি আহিলোঁ অন্ধ্ৰপ্ৰদেশত। অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ ওচৰতে হয় এইটো, বিজয়ৱাড়াৰ পৰা 30 কিলোমিটাৰমান ডিষ্টেঞ্চত ইব্ৰাহিমপাটনাম বুলি জেগাৰ নাম। চ' মই এতিয়া তাত আছোঁ। আৰু মই ঘৰৰ পৰা আহোঁতে ৰাস্তাত মানে ভিডিঅ' বনোৱাৰ ইচ্ছা আছিল, মানে ভাবিছিলোঁ আগতে যে যাওঁতে ভিডিঅ' বনাম, কিন্তু মানে ঘৰৰ পৰা গুচি অহাৰ সময়ত মানে 4 বছৰৰ কাৰণে আহিলোঁ যিহেতু মন চন ইমান ভাল নাছিল আৰু সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল। এতিয়া ভিডিঅ' বনাম বাৰু। আৰু আজিৰ ভিডিঅ'টো মানে ছাদত গৈ বনাম। চ' বলক। এতিয়া মই ছাদত আছোঁ। এবাৰ ইয়াৰ পৰা ভিউখিনি চাম। চ' আপোনালোকে চাওক। ছাদৰ পৰাতো ভিউখিনি চালেই। এই ঠাইখিনি মানে ইব্ৰাহিমপাটনাম হয় এইটো। বিজয়ৱাড়াৰ পৰা 30 কিলোমিটাৰমান দূৰত। বিজয়ৱাড়া এইফালে বিজয়ৱাড়া, আৰু হায়দৰাবাদ আছে এইফালে, ইয়াৰ পৰা 250 কিলোমিটাৰমান দূৰত এইফালে হায়দৰাবাদ। জেগাখিনি বহুত ভাল, চাবলগীয়া বহুত বস্তু আছে। আৰু এইফালে পাৰ্ক এখন আছে, এইখিনিত পাৰ্ক এখন আছে, তাত যাম বাৰু, তাত এখন ব্লগ বনাম। জেগাখিনি বহুত ভাল, আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে। ইয়াত চাবলগীয়া বহুত জেগাই আছে। আৰু যিটো হাইৱে হয়, হাইৱেৰে খোজকাঢ়োতে মানে ইমান ভাল লাগে। চ' দেখাম বাৰু এবাৰ, ভিডিঅ' এটা বনাম পাৰ্কত যোৱাৰ সময়ত, হাইৱেৰ পৰা ভিডিঅ' বনাই যাম। চ' তাৰ দৃশ্যখিনিও চাব পাৰিব, তাত যিখিনি চিনেৰি আছে। বিশেষকৈ ইয়াত মানে গছ গছনি সিমান নাই, আমাৰ অসমত যেনেকুৱা বেলেগ ধৰণৰ গছনি মানে বহুত, কিন্তু ইয়াত বিশেষকৈ নাৰিকল গছৰ মানে বেছি, নাৰিকল গছ বেছি। দেখাম পিছত নেক্সট ভিডিঅ'ত। আৰু ৰুমৰ পৰা ওলালে মানে এইফালে ৰুমৰ সন্মুখতে এইফালে পাহাৰ এখন আছে। আৰু এইফালে মানে এইখিনিতে পাহাৰ। বহুত ভাল লাগে এইখিনি পাহাৰ। আৰু পাহাৰৰ প্ৰত্যেকটো পাহাৰৰ এইটো মানে কি, কিহৰ কাৰণে সেইটো ক'ব নোৱাৰি, কিন্তু প্ৰত্যেকটো পাহাৰৰ ওপৰতে মানে খ্ৰীষ্টানসকলৰ যিটো প্লাছ চিহ্ন থাকে, প্লাছ চিন, কি কয়, গীৰ্জাৰ সন্মুখত থাকে, বা তেওঁলোকৰ লোকেট বনাই মালাত পিন্ধে। তো তেনেকুৱা প্লাছ চিন প্ৰত্যেকটো পাহাৰৰ টিঙত, মানে শৃংগত, প্ৰত্যেকটো পাহাৰৰ শৃংগতে তেনেকুৱা প্লাছ চিন এখনকৈ আছে। আৰু তাতে মই প্ৰথম দিন ভয়ে খাইছিলোঁ, মানে তাত মানে প্লাছ চিনটোৰ ভিতৰত মানে লাইট ফিট কৰা আছে, এনেকুৱা মানে ইয়াৰ পৰা ৰাতি মানে সেইটো
লাইট মাৰি থাকে। চ' প্ৰথম দিন ভয় পাইছিলোঁ, কিন্তু এতিয়া মানে পিছত ভালকৈ শুনাৰ পিছতে এতিয়া আৰু মানে ঠিক হৈ গৈছে। চ' সেই পাহাৰৰ ওপৰতো ইয়াৰ পৰা দেখা গৈ আছে, কিন্তু সেইটো চাগে কেমেৰাত দেখা নাই, বহুত দূৰত হয় না। চ' ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু পাৰ্কত যিহেতু ভিডিঅ'টো বনোৱাৰ ইচ্ছা আছে, কিন্তু যদি ভিডিঅ'টো চোৱাৰ ইচ্ছা আছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। চ' আজিৰ ভিডিঅ' ইমানখিনিয়ে। বাই বাই।